নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কৃষ্ণা এন সুদৰ্শনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। মই আজি চুঙা পিঠা বনাবলৈ লৈছোঁ, তাকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ বুলি ভিডিঅ' কৰি ৰাখিছোঁ। এয়া মই মিক্সিত খুন্দি লৈছোঁ পিঠাগুড়ি। এতিয়া আপোনালোকক দেখুৱাই যাম কেনেকৈ কৰিম। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই যাওক। আশা কৰিছোঁ ভিডিঅ'টি নিশ্চয় ভাল পাব, আৰু যিসকলে নতুনকৈ চাইছে প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টো চাওঁ। এয়া আমাৰ চুঙা পিঠাৰ কাৰণে বাঁহ কাটি আছে, আৰু মই ইমানখিনি চুঙা দেখি মানে কিমান পিঠাগুড়ি খুন্দিম ভয়ে খাই গৈছিলোঁ। এয়া মই এতিয়া পিঠাগুড়িত গুড় কাটি লৈছোঁ। গুড় দি পেলাই সানি ল'ব লাগিব। একেবাৰে পনীয়াকৈ নহয়, আৰু অলপ টান হৈ থাকিব লাগিব। একেবাৰে ধৰক ৰুটি বেলাতকৈ অলপ কোমল কৰিব লাগিব। আৰু আমাৰ সেয়া পোৱালি লাগি গ'ল দুষ্ট কামত। পিঠাগুড়ি মই গোটাইছোঁ, সি পেলাইছে। এয়া গুড় কাটি হৈ গ'ল। মই এতিয়া পানী দি সানি ল'ম। চাওকচোন কেনেকৈ সানিছোঁ। এয়া মোৰ সানি হৈ গ'ল। এতিয়া চুঙাত ভৰাম। মোৰ অকণমান বেছি মানে পনীয়াই হৈ গ'ল, আৰু অকণমান টান হ'ব লাগে। এনেকৈ হ'লে চুঙাত ভৰাবলৈ অলপ দিগদাৰ হয়। এতিয়া মই চুঙাখিনিত ভৰাই ল'ম। চুঙাখিনিত ভৰাই পেলাই মাজে মাজে অকণমান টুকুৰিয়াই যাব লাগে, নহ'লে মাজত খালী জেগা থাকি যায়। টুকুৰিয়াই দিলে ভালকৈ মানে পিঠাগুড়িটো গৈ তাত জোখত হৈ যায়গৈ, নহ'লে খালী জেগা থাকি যায়। এয়া আমাৰ পিঠা পুৰিবলৈ ৰেডি হৈ গ'ল। প্ৰথম জুই ভালকৈ জ্বলাই নাছিলে, আৰু কলপাতৰ এনেকৈ সোপা দি ল'ব লাগে, নহ'লে সোনকালে পিঠাগুড়িখিনি ওলাই গুচি যায়। এনেদৰে আমি অলপ ফূৰ্তি কৰি চুঙা পিঠা বনালোঁ। এতিয়া আমাৰ চুঙা পিঠা খাবলৈ কাটি আছে। এতিয়া আমি চুঙা পিঠা খাওঁ। এয়া চুঙা পিঠা উলিয়াই ল'লোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।